হাই ফ্ৰেণ্ডছ, কি কৰি আছে আপোনালোকে? আশা কৰোঁ সকলোৱে ভাল, মোৰো ভাল। আপোনালোকে খোৱা বোৱা কৰিলে নে ক'বচোন। মই ভাত পানী খাই মেলি অলপ বহি আছোঁ এনেই। আচলতে মোৰ মোবাইলত ৰিচাৰ্জ নাছিলে, গতিকে ভিডিঅ' বনাব পৰাও নাই, আপোনালোকৰ খবৰ ল'বও পৰা নাই। মিষ্টাৰৰ পৰা হটস্পট লৈ পেলাই মই এতিয়া সৰুকৈ এটা ভিডিঅ' বনাইছোঁ। ভাবিলোঁ আপোনালোকৰ খবৰ এটা লওঁ। আপোনালোকৰ খবৰ এটা ল'ব পালে ভাল লাগে। আৰু লগতে মোৰ ভিডিঅ' চাই যদি আপোনালোকে ভাল পায়, লাইক কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰি দিব। চেনেলটো নতুনকৈ খুলিছোঁ, আগবাঢ়িব পৰা নাই এতিয়ালৈ। আপোনালোকে ছাপোৰ্ট কৰিলে নিশ্চয় আগবাঢ়িব পাৰিম। ইফালে মই তামোল কাটি আছোঁ। ভাতকেইটা খাই মেলি তামোল এখন নাখালে ভাল নালাগে। তামোল এখন খালেহে মুখখন ভাল লাগে। খাই থকা মানুহ যিহেতুকে অভ্যাস হৈছে খোৱা। আপোনালোকে তামোল খায় নে নাখায় মোক ক'বচোন। মই হ'লে তামোল এখন খাবই লাগিব ভাতকেইটা খাই। বেছি দীঘল ভিডিঅ' নবনাওঁ আজিকালি। বেছি দীঘল ভিডিঅ' বনালে মানুহে চায়ো আমনি পায়। গতিকে পিটিককৈ ভাবিলোঁ আপোনালোকৰ খবৰ এটা লৈ যাওঁ। কি কৰি আছে ক'বচোন।